এসময়ৰ কথা আছিল এজন বেপাৰীয়ে গ্ৰাহকক মৌজোল বিক্ৰী কৰি আছিল আৰু তেতিয়া অলপ মৌজোল তলত পৰি গৈছিল আৰু সেই সময়ত তাতে বহুত মাখি আহি গ'ল আৰু ভুনভুনাব ধৰিলে আৰু মৌজোলখিনিক মাখিবোৰে বহুত মজালৈ খাব ল'লে এতিয়া সিহঁতৰ পেট ভৰি গৈছিল হ'লেও সিহঁতে মৌখিনি আৰু চেলেকে খাব ল'লে আৰু অলপ পিছতে তাতে বহুত মাখি মৌখিনিত আহি আঠা লাগিব ধৰিলে সিহঁতে যিমানে পাখিবোৰ ফৰফৰাব সিমানে মৌজোলখিনিত আঠা লাগিব ধৰিলে আৰু মৰি গ'ল আৰু লাহে লাহে কৰি তাতে বহুত মাখি মৰিব ধৰিলে অন্য মাখিবোৰে দেখিছিল যে তাতে আঠা লাগি মাখিবোৰ মৰি আছে কিন্তু তাৰ পিছতো আন মাখিবোৰে আহি সেই মৌজোলখিনি খাব আহিছিল আৰু ঠিক তেনেকুৱা সিহঁতৰ লগতো হৈছিল আৰু এনেকুৱা আমাৰ জীৱনতো হয় কিছুমান বস্তুত আমি ইমানে সোমাই যাওঁ যে মানে ইমানে লোভ কৰিব লওঁ আৰু পোৱাৰ আশা কৰি থাকোঁ আৰু সেই সময়ত আমি যিমানে চেষ্টা নকৰোঁ কিয় আমাৰ ব্ৰেইনে আমাৰ মনে তাৰ পৰা ওলাবই নিদিয়ে আৰু আমি তাতে লোভ কৰি আমাৰ জীৱনটো শেষ কৰি দিওঁ সেইকাৰণে বহুত পাবলৈ চেষ্টা কৰক কিন্তু যেতিয়া অলপমান পাব তেতিয়া সেই অলপমানতো সন্তুষ্ট হ'বলৈ শিকি যাওক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব